হেল্ল' বন্ধু বান্ধৱীসকল, মোৰ নতুন ভিডিঅ'লৈ স্বাগতম আপোনালোকক। এই আকাশী গংগা গৈ পাইছেনে? চাওঁ বলক আজি। আমি আহি অসম অৰুণাচল বৰ্ডাৰ পালোহি আৰু গেটতে অকণমান ৰখিবলগীয়া হ'ল। যদি আপোনালোকে আহে গেটত ৰখি আপোনালোকে 50 টকা এটা এণ্ট্ৰি ফিজ দি থৈ যাব আৰু উপভোগ কৰক সুন্দৰ সুন্দৰ গছ গছনি পাহাৰে ভৰা ওখ ওখ পাহাৰ। একা বেকা বাটেৰে গৈ কিমান যে ভাল লাগে, মন পুলকিত হৈ যায়। ওখ ওখ পাহাৰ গছ গছনি মোৰ কিন্তু বৰ প্ৰিয়। আপোনালোকক ভাল লাগেনে পাহাৰ গছ গছনি? কমেণ্টত জনাবচোন আহি কেনে। মই ফুৰি খুব ভাল পাওঁ, বিশেষকৈ পাহাৰীয়া ঠাইবিলাক। মনত পুহি ৰাখিছোঁ ঠাইকেইখনৰ নাম। নতুন নতুন ভিডিঅ' পাবলৈ আগলৈ মোৰ ভিডিঅ'বিলাক চাই থাকিব। লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আমি আহি আকাশী গংগা মূল পথত পালোহি আৰু এনেকৈয়ে আমি নামি নামি চিৰিয়ে গৈ থাকিব লাগিব। কিমান যাব লাগিব বৰ বিশেষ গম নেপাইছোঁ। ইয়াত আহি আমাৰ টিপামলৈ মনত পৰি গ'ল। আকাশী গংগালৈ আহিলে এটা কথা মনত ৰাখিব, খটখটিৰে কিন্তু আপুনি তললৈহে যাব লাগিব আৰু টিপামলৈ গ'লে আপুনি কিন্তু খটখটিৰে ওপৰলৈহে বগাই যাব লাগিব। গৈ আছোঁ কিমান খটখটি আছে গম পোৱা নাই বৰ্তমানলৈকে। কিনাই কিনাই মন কৰিব আপুনি কলগছ কমলা টেঙাৰ গছ আহিলে আপোনাৰ অনুভৱ হ'ব খুব নিৰিবিলি, খুব ঠাণ্ডা, ইমান ভাল লাগে নহয় আপুনি গমেই নাপাব। অৱশেষত আমি আহি মন্দিৰত উপস্থিত হ'লোহি, শিৱ মন্দিৰত। তাত আমি বাবা এজনক লগ পালোঁ, তেখেতৰ লগত দুআষাৰ কথা পাতিলোঁ, খুব ভাল লাগিল।